কবিতাৰ শিৰোনাম শেষ মুহূৰ্তত। স্পন্দনৰত জ্যোতিময়ী ভাষাবোৰ কেৱল হৃদয় বৃত্তিত আলোড়নৰ বাহিৰে একো নহ'ল। নগ্ন চিত্ৰিত হিয়াৰ আৱেগবোৰ কেৱল সপোন ছায়াৰ স্মৃতিৰ বাহিৰে আন একো নহ'ল। প্ৰাণ পৰশা মায়াৰ বান্ধোনো চাগে তাতেই বিচ্ছিন্ন হ'ল। শ্ৰেষ্ঠ প্ৰেমিক বুলি কেনেকৈ কওঁ, সন্মুখত যে আছে এটি বিৰাট গৰ্ভৰ প্ৰতিচ্ছবি। প্ৰাণ পৰশা হিয়াৰ কল্পনাবোৰ পুলিতেই মৰহি, ডাঙৰ হ'বই নাপালে। কিয় বাৰু মোক প্ৰেম বিদ্ৰোহত সুমাই থৈ নিজেই অস্থায়ী হৈ গ'লা? প্ৰেম বিলাসী হৈও জীৱনক মাথো এটা শাৰীতে ব্যক্ত কৰিলা। মই আৰু ইয়ালৈ নাহোঁ, কেতিয়াবা আকৌ লগ পাম। নিৰ্বিকাৰ হৃদয়ক সান্তনা দিবলৈ মাথো এয়াই আছিল নে? শেষ মুহূৰ্ততো ইমান কটাক্ষতা কৰি যাত্ৰা কৰিলা। ইয়াত মাথো মই ৰ'লো, লগতে বালিচন্দাবোৰে মোক লাজ দিলে। তুমি আৰু সুখ কৰিও কাষ নোপোৱা। তুমি মাথো শুকান শিমলু বিচাৰি নিজকে ঘৃণাত পেলাইছা। যদি এবাৰ উমান পালোহেঁতেন, শেষ মুহূৰ্তত হ'লেও তোমাক সিঁচি দিলোহেঁতেন মোৰ আৰু তোমাৰ বিফুল প্ৰেমৰ প্ৰলেপবোৰ।